আজি স্পেশাল হৈছে মাছৰ লগত পালেং শাক মানে মাছ আৰু পালেঙৰ জোল এয়া স্টাৰ্ট কৰিব লৈছো অলপ কি বুলি কয় আপোনাৰ নিমখ হালধি আৰু ৰেড চিলি অলপ দিছো কালাৰটো অলপ চেঞ্জ হ'বৰ বাবে এনেকা হৈছে যে ৰাতি বনাব লৈছো নাই এতিয়া মানে মাতে নোলোৱা হৈ গৈছে মানে একদম শব্দবিলাক প্ৰনাউন্সিয়েচন ভুল হৈ গৈছে এনেকা অৱস্থা মই জীৱনত দেখা নাই ব্লক হৈছে তাই কিন্তু কথা ক'ব লাগে মই তাকে ইমানে ধমকি দিছে যে একদম ডিঙিত টেপা দি তাক কছো তয়ে ক মানে ডিঙিত টেপা দি এতিয়া মই এই ব্লক আৰম্ভ কৰিব লৈছো এয়া মাছ মই দিব লৈছো তেলত হাতৰ ব্যৱহাৰ নকৰো গাঁৱলীয়া মানুহ যে বজাৰৰ পৰা আনি থোৱা পালেং শাক পাপায়ে দুদিনমানৰ আগতে অনা কিন্তু সেই পালেঙৰ লগত বোলে মাছ খাম বুলি ভাবিছিলে মাছৰ আঞ্জা খাই বোলে কিন্তু মাছটো আনিবলৈ থাকি গ'ল সেই পালেংখিনি এতিয়া থওঁতে থাকিয়ে গ'ল সেইকাৰণে আজি ভাবিলোঁ পালেঙৰ লগত মাছৰ শাক অকণ বনাই দিওঁ এয়া চফা কৰি আছোঁ লাই পাত তাৰপিছত লাহেকৈ লাই পাত নহয় চৰি পালেং পাত পাহৰি যাওঁ ৰান্ধনি মানে বেছি প্ৰ হৈ গ'লে এনেকুৱা হৈ যায় বাৰু চকলকৈ কাটিলে খাবলৈ ভাল লাগে হয় নাই টেষ্টটো বেলেগ হয় অলপ এতিয়া পালেং শাকখিনি কাটি লৈছোঁ আলু কাটি লোৱা হৈ গ'ল কাটিলে ভাল লাগে এয়া পালেং কাটি আছে ইয়াত আলু কটা হৈ গ'ল পিঁয়াজ আৰু বিলাহীটো সময়ত কাটি দিলে হৈ যাব আদা ৰচুন খুন্দা হৈ গ'ল এয়া হৈছে আমাৰ মেইন ৰান্ধনি দেই ৰাতিও আমাৰ হাঁহবোৰে টেপটেপাই থাকে কেনেকৈ চাগৈ তাহাঁতক গোন্ধ পাইছে ন কি ধুনীয়া খানা বনিছে বুলিব আমাৰ দিয়া নাই মালিকে সেইকাৰণে আৰু আমি অকণমান টেপটেপাই দিওঁ দিয়ে বা কেনেবাকৈ বুলি ভাবিছে এয়া আমাৰ অলমষ্ট হৈ গ'ল আৰু পালেঙৰ লগত ৰৌ মাছৰ জোল এবাৰো তুমি কি কৰিছা মই এতিয়া চালাড কাটি আছোঁ দেই চালাড কাটি তেওঁ পগলা হৈ গৈছে একদম আপোনালোকে মানে মোতকৈ অলপ ভালকৈ কাটিব মই এনেই বেছি ঝাঁটা কাটি এই মানুহজনী মুখখনতকৈ মানে হাতখন বেছি ক'লা দেখিছে মানে দেই ভুল নুবুজিব কিন্তু সেইবুলি ইমান ক'লা নহয় আকৌ হাতখন আমি মানে কালাৰফুল চালাড বনাইছোঁ গ্ৰীণ হোৱাইট ৰেড আৰু অলপ পিছত বেলেগ বস্তু দুটামান এড কৰিব লাগিব দেখাই আছোঁ আপোনালোকক গাজৰ নাই গাজৰটো শেষ হৈ গ'ল ইমানে দুখীয়া হৈ আছে আমি অৱস্থা বেয়া হৈ আছে আৰু কেঁচা জলকীয়া নাই আমি জলকীয়া মাছৰ শাকত আমি জলকীয়া দি ব্যৱহাৰ কৰিলোঁ সেইবাবে আমি ৰেড চিলি ব্যৱহাৰ কৰি দিলোঁ ইয়াৰ লগতে আমি কেঁচা বুট তিয়াই থৈ আছিলে বুট কেইটামান খাবলৈ ভাল লাগে দি দিব লাগিব হৈ যাব ইমান নিদিয়ে ভাজি হৈ যাব নহ'লে এখন অলপ নিমখ আৰু অলপ দিয়া হৈ যাব এতিয়া এই আমাৰ ওচৰত আছে ভণ্টিয়ে বনোৱা বীজ জলকীয়া ভণ্টিয়ে বনোৱা বীজ জলকীয়া ইয়াৰ আকৌ ভণ্টি মানে অৰ্থাৎ কেমেৰামেনজন দেই ইমান দিয়ে এতিয়া কিন্তু মই হাতে নুচো কি পুৰিব চাগে ঠিকনা নাই ভোট জলকীয়া দিয়াৰ বাবে সেইকাৰণে এতিয়া হাতেৰে আমি হাতৰ ব্যৱহাৰ নকৰোঁ মানে আমি চামুচ লৈছোঁ স্পুন লৈছোঁ আৰু আমি লৰাই আছোঁ এই আমাৰ কালাৰফুল চালাড ৰেডি হৈ গ'ল আমি ৰাতিখন আহিছোঁ এই কলপাতৰ যোগাৰ কৰিবলৈ কলপাতৰ মানে কলগছজোপা আমাক মানে আমাৰ কষ্টটো বুজি পাইছে সেইকাৰণে আজি ৰাতিপুৱাই পৰিলে গছজোপা পাতটো এইটো ল'ম অকণমান চাওকচোন আপোনালোকৰ কাৰণে কিমান যে কষ্ট কৰিছোঁ মানে ধুনীয়া ধুনীয়া ৰেচিপি দিবলৈ অঁ লাইকটো দি দিব আমাক ৰাতিখন আহি এয়া আমাৰ মাছৰ আঞ্জা ৰেডি হৈ গ'ল দেখিবলৈ ধুনীয়া লাগিছে খাবলৈ এতিয়া কেনেকুৱা হয় এয়া চাওক আমি আজি কি বনালোঁ আপোনালোকক দেখুৱাম দেই কাহিনীটো এয়া মই ভাত দিলোঁ আৰু এতিয়া হৈছে এয়া মাছ আৰু পালেঙৰ চব্জিখিনি আৰু আমাৰ লগত আছে চালাড আমি দুটুকুৰামান পিঁয়াজ দি দিছোঁ আৰু আছে ভেকুৰী হাতী ভেকুৰী ন আৰু লগত আছে এপিচ ফ্ৰাই মাছ এয়া আজিৰ থালিখন চাওক আজি আমাৰ খানাটো দেখিলে নহয় আপোনালোকে ইয়াতে খাওঁ অকণমান পুৰাই খাওঁ টেষ্টটো কেনেকুৱা হৈছে এতিয়া খাওঁ অকণমান খাই চালে গম পাম কেনেকুৱা হৈছে নাই তেতিয়াহে ৰান্ধনিক নম্বৰ দিব পাৰিম ৰান্ধনিৰ লগতে খাই আছোঁ ওচৰতে তাই নোলায় মানে তাই সদায় এইটো প্ৰব্লেম থাকে সদায় নোলায় তাই মই কেমেৰা আগতে কামবোৰ কৰি ভাল পাওঁ কেমেৰা আগত নহয় বেয়া নহয় ধুনীয়া হৈছে খাবলৈ দেই